তো গাইস এইখানে হল মোর নতুন টেবল গাইস নতুন টেবল হিসাবে বস্তু থ স্টার্টে হল এহেন এটা ওয়াচ কালেকশন বানাবা তাকে ড্রিম আছে হে গাইস ওয়েলকাম টু নিউ ব্লগ আর এখানে গাইস নতুন টেবল সবাই টেবল খান মানে কি খাইছো মানে গাইস নতুন টেবল হিসাবে বস্তু থ স্টার্টে হল এটা মাইকটো আছে আৰু এটা হনুমানজি আছে আৰু পাৰ্টছ ইভাগে আৰু তলত এটা বস্তু আছে সেইটো মই দেখাই আছোঁ তলত যি বস্তু আছে না সেইটো মোৰ ড্ৰিম মানে এহেন এটা ৱাচ কালেকশ্যন বনাবা তাকে ড্ৰিম আছে চাওক এইকেইটা ৱাচ এইকেইটা মানে 6টামান আছে বেছি নাই তো ইনকে গাইছে একদিন এই কালেকশ্যনত এটা গাইছে ৰলেক্স ৱাচ এড কৰিব ইচ্ছা মোৰ কি হয় নাজানো ভগৱানে দিলি কিনবা লাগিব ৰলেক্স এটা দে বাদ দিয়ক ট্ৰাইপড এইটো চাওক এই কেতিয়াবা দেখাম যে ৱাচ ভালকৈ ইটা বাদ দিয়ক বক্স চক্স আছে আৰু এইটো এটা ড্ৰয়াৰ আৰু তলত এতে মাৰ পাৰ্চটো আছে হয় দে আৰু টেবুলখন মোৰতো বৈদ্য লাগছে এইখিনি কিতাপ আনিছোঁ তাৰ পৰা কিতাপখন তাতে থৈ দিম বিকজ এক্সাম 28 তাৰিখৰ পৰা তো এক্সামৰ কাৰণে প্ৰিপেয়াৰেশ্যন একো কৰাই নাই লাহে লাহে কৰিব লাগিব 28 তাৰিখ আৰু আজি 20 তাৰিখ অ' ভাই দে আৰু গাইছ তো মানে এটাকে দিলোঁ পানী চানী ফুলত ফুল নহয় তুলসী আছে আৰু এইভাগে এল'ভেৰাখিনি আছে এটা গাছ পানী দিলোঁ আৰু এইটো নাহৰ গাছ পেট ব্লগটো দেনে প্লট দি দিব লাগিব পৰীক্ষা মাজত দিম এইটো বেয়া বঢ়িয়াকৈ মজাকৈ চাফা কৰি ল'লোঁ বাইকখন যেন মানে এইটো আছে চাওক মই এতিয়া কৈছোঁ এইটো আছে যি ধূলা চব বাগে ধূলা বেয়া মানে গৈছোঁ দোকানত আৰু এটা নহয় মানে বস্তু আনিছোঁ এইটি ভালকৈ আনিলোঁ এইখিনি বন্ধাকবি আৰু চুইচৰ আৰু বাকী চেম্পু মন নহয় আপোনাৰ A few moments later. গা ধুলোঁ আৰু ছেম ড্ৰেছ বিকজ পুৱা পাইছিলোঁ মাত্ৰ তো সেইকাৰণে গা ধুই মানে চেম্পু কৰি উঠি মাত্ৰ একচুৱেলি মানে কি ড্ৰাই হৈ আছে একদম মানে ড্ৰাই কিয় হয় নাজানো মই হাই ইয়াৰ হাতেৰি কি ড্ৰাই হ'লে ভাল নে কিবা এতিয়া মই এনে লাগছে শ্বৰ্ট খাইছোঁ নেকি ভাই যেন শ্বৰ্ট খাই লাগি আছে মানে ড্ৰাই হ'লে তো ইয়াত ওপৰত ফেন বিকজ গৰম দিছে ষ্টাৰ্ট হৈ গ'ল মানে বেলেগৰ নাই কিজানি আমাৰ পাঠশালাটো নহয় পাঠশালা এইটো মোৰ বহুত হৈ গৰম এইটো গৰমৰ দিনৰ কথা দেখা পাবই পাৰি কেনেহেন ব্লগ আৰু চাওক ফেন লাগে তাই ভাই নতুন বস্তু আনিলে ভাই কি চাই থাক পাইছোঁ তই চাওক এইখন টেবুল মোৰ মানে কেতিয়াবা মোটামুটি 10 বাৰমান এইটো ড্ৰয়াৰ খুলিলোঁ বন্ধ কৰিলোঁ সেনে হৈ আছে আৰু তলতটো খুলিলোঁ বন্ধ কৰিলোঁ দে আৰু এই হাও খা লগ মাৰা নাই গাইছ ও ভাই ই কা হৈ গয়া হাও এইটো ইনকে নাটাও আচ্ছা হৈ গ'ল গাইছ এইটো ইনকে লক থাকলি সেফ সাইড থাকে এইটো মাইকটো একবাৰ ইউজ কৰি চাওঁ কেনে লাগে এইবাৰে শুনি আছে এইটো মাইকেদি কেমেৰাটো মই যদি মোটামুটি 1 কিলোমিটাৰ দূৰত 1 কিলোমিটাৰ নহয় নাংমান গাইছ ক'ত থঙে ইয়াৰাই তো মই যদি কেমেৰাটো মোবাইলটো যদি এখনে অ' মাই গড মই এখনে বাৰ বকু মধ্যকে শুনা পাই আছোঁ বিকজ মাইক আছে হেল্ল' গাইছ দে আৰু মাইকৰ ফাইদা কিন্তু তাত থকা মাইক না তো সেইকাৰণে তাত থকা মাইক নাই কাৰণে বেছি দিবা নোৱাৰি এখিনি মান আৰু তাৰমানে নিব পাৰে আৰু নৰি আৰু এখিনি নিব পাৰি তো সেইকাৰণে এনেখিনি হ'বই ভাতে হ'ল লাহে লাহে আৰু এতিয়া আহি খাই আছোঁ পিঠা নাৰিকলৰ অঁ হা কি ভুকি গৈছোঁ মালপোৱা এই মজাকৈ ছানছেট হ'ব ধৰি লওক চাওক ছানছেট মানে ৰ'দে আছে এতিয়া অলপ দেৰিকৈ হ'ব ছানছেট আৰু দে এই কি হৈ গ'ল কেমেৰা আচ্ছা এনেকৈ অলপ দেৰিকৈ ছানছেট হৈ যাব চাওক আৰু এইখন চাগে ৰাতি দিন এতে থাকে দে আৰু ৰাতিৰ দিনটোকে এতে থাকে মজোৰা ইযোৰে জোতা গাইছ একযোৰে কিনিব লাগিব ইযোৰে বহুত দিন চেঞ্জ কৰা নাই ইযোৰে মানে সুখবাৰ ইংৰা পাৰ্টিবিলাক হ'লে কি আৰু মোৰ ব্লগ বনাম ছানছেটৰ টাইম লেপছ ভিডিঅ' একদম বনাম ছানছেটৰ টাইম লেপছ
বানাম অলপ দেৰিকে তাৰমান চানচোৰা ৰাঙা হ'ব ৰাঙা হ'লেই বানাম ইজিৰো থৈ আছে ইয়াৰ দে খালী কৰি আছোঁ তো গাইছ হৈ গেল সানসেট তো দেখলে দেয়াৰ এইটি চান ইটা চান চান গেল আৰু হেন্দি ক'ৰবাত অলপ মুন এইকেইদিন নলে বিকজ পূৰ্ণিমা শেষ কি জানো তোমরা গেছে তো বেলেগ এংগল এইটোৰে কেনহেন চাওক ইনকে কোন ভিডিঅ' তো ফাইনেলি সানসেট মজাকে আহি গেল শৰ্ট ভিডিঅ'টো আৰু ইটা দেয়াৰ